মাছৰ দানা দিব লাগে কিবা দিব লাগে বাপা ৰাতিপুৱা কামে কাম ৰাম 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 এইবিলাক ফুলবিলাক কিমান খোৱা হ'ব এইবিলাক বুঝি পিছে এইয়া পুখুৰী ইডাল দানা দেখা যায় জুগুলি দেখা যায় এটা জুগুলি জুগুলিটা এইটা ঘূৰা এইবিলাক চব ৰাতিপুৱা দিব লাগে এইবিলাক বুজি পাইছা এনেকাকে খেৰত দি থবি এইবাৰ জালখন দি থম ধুনীয়াকে ওলাই যায় আর কি বস্তুটা কাজটা ওলাই যায় নাকি অলপ পিছত আহিলি হয়ে গেল নাকি এগুলো হল মোর পদ্ধতি এগুলো হল মোর পদ্ধতি দানা উপায় নাই মাছ ডাঙৰ না মাছ ডাঙৰ বৰ্তমান কিমান আধা কেজি চাইজ হৈছে নে প্ৰায় 3 কিলোৰ ওচৰ আছে যোৱা বছৰ আছে তাৰমানে যোৱা বছৰ দেই তাৰ 7-8 ফুট থেকে ফাগুন মাহতো ক'ত পাৰ দিতা খুনিবা নেগুন না মই তো ঘৰ যোৱা বুলি ভাবছিলো না পুখুৰীতে চাবাইলি তিয় পুখুৰীতে চাবাইলো ডাঙৰ পুখুৰী আৰু ইপিনে আছে বৰাবৰ নাই এইবিলাক চাৰিটা আলু গাছ দিছো গোটাই খোৱাৰ কাৰণে আৰু এবাৰ আৰু গুৰুত্ব বান্ধি পেলাই তাৰপিছত আৰু গাহৰিখিনি আধাৰ দিব লাগে মোৰ তাৰপিছতহে মোৰ কাম ছুটি ভাই কেজিমান দিছা এইবাৰ 12 কিলো দিলোঁ আগৰে আছে আগতো আৰু উঠাবই নোৱাৰো মাছ খাং বুলি খুৱাব আৰু হেৰিবিলাকক জামাই বুদ্ধিবিলাকক এনেকুৱা সমস্যা মই দোহা কৰি খুন্দি না ভাই বাবা আজিকালি চোন হেৰি কৰে কি মাছৰ খেলা দে মাছৰ খেলা খাওঁ এইবাৰ তাকে ভাবছোঁ ৰ আৰু দিব নোৱাৰে এজনে যদি 3 কিলো পায় কি থাকিল মোৰ আৰু বাকীবিলাক খঙতে ভাই এই সব তাৰ ফিজটা আহিব না মানুহ হ'ব না তো আহিব ৰ বিৰাট ডাঙৰ মাৰিছে মাছ 3 কিলোৰ কম হোৱা নাই এইয়া আহি আছে 3 কিলোৰ কম হোৱা নাই জালখন এইবোৰ উঠাও উঠাবলৈ নালাগে নৰা নহয় মুঠি এইবিলাক এনে ধুনীয়াৰ মাছ নকবি আৰু দে গুৰুত্ব বান্ধি দিব লাগে মোৰ দে যা নহ'লে আৰু বান্ধি দিব লাগে আভিন আছে না নাই এই পুখুৰী উঠ মোৰ দেৰি হ'ল ইয়াতে বান্ধি দিলে তামোল চাঙাবি তই আছে নাই কাপি গেলা চাবাই দিয়াচোন এতিয়া এই যে মাছখিনি এইখিনি খাই গৈছে না অলপমান খাই থাকি অলপমান খাই থাকে অলপমান খাই থাকা এইটা মাছখিনি দেখুৱাতে খা দেখাই থাক দে তেনে মই আহুৰা গাহৰিকেইটা আধাৰ দিওঁ আৰু এইবিলাক হ'ল মোৰ নতুন পোৱালি যিটো আনিছোঁ তাৰ কাৰণে এইটো হ'ল মোৰ দানা হৈ আছোঁ এইটো হ'ল মেগী অকণমান এইটো হ'ল গুড়া মিহি গুড়া আৰু গেষ্ট্ৰিকৰ টেবলেট এটা দিওঁ আৰু এইবিলাক গেষ্ট্ৰিকৰ পাত দিয়া হয় এইবিলাক পাত তাৰমানে গাহৰিক দিব লাগিব এইটো স্বাস্থ্য পাতি ভাল হয় বুজি পাইছে স্বাস্থ্য পাতি ভাল হয় গুড়াৰ লগত মিক্স কৰি দিব লাগিব এইটো পাত বুজি পাইছে কাটি কিনে এই সৰু সৰুকৈ কাটি দিব লাগিব আৰু ইমান গৰম এতিয়া দেখা যায় এতিয়া খাব না গৰমত ইমান গৰমত খাব নেকি এতিয়া এই চাল্লা দে বেয়া সৰু এতিয়া চাফা কৰিব লাগে চাফা কৰিব লাগে এতিয়া চাফা কৰিব লাগে এতিয়া
এই চাবি ওলাই যাব ওলাই যাব ওলাই যাব ওলাই যাব এই ওলাই যাব কষ্ট কৰিব লাগিব হয় উপায় নাই কি কৰিবি আৰু সেই দুটানো পোৱালি কি হ'ব কাং আদাখিনি দিওঁ ইমান গৰম গৰমত মই খাই নাখাই খা দুটা দুটা বেলেগ বেলেগ খা 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 কালি আনছো ভয় কৰে নহয় ওচৰ খাওঁ চাংছো এবাৰ গা ধুম মই এতিয়া গাহৰি আধাৰ দিলোঁ চাফা কৰিলোঁ গৰু কাকৰ দিলোঁ পুখুৰীত মাছ দিলোঁ এতিয়া গা ধুম এই দক্ষিণ নিজৰ এনেকৈ হল খাই ল'ব লাগে তাৰপিছত সবে এনেকৈ খোজকাঢ়ি মত যাব লাগে আচলতে আমি আচলতে এইটো পিনে হ'ব নালাগে আচলতে পিনে হ'ব নালাগে সূৰ্য উদয় হ'ব নালাগে এইটো আমি পূবমুখে খোজ কাঢ়োঁ কিন্তু হ'ব নালাগে হয় দক্ষিণমুখ হ'ব লাগে নহ'লে পশ্চিমমুখ হ'ব লাগে নহ'লে উত্তৰমুখ হ'ব লাগে কিন্তু কথা হ'ল আমাৰ যিহেতু আমি চেণ্ডেল হল খাই খোজ কাঢ়োঁ আচলতে আমি ইয়াক ভগৱান গড বুলি ভাবোঁ কিছুমানতো মদ বুলি ভাবে কিছুমানে মদ বুলি ভাবে সেই আমাৰ যে পূৰ্ণৰভা ক'ত পূৰ্ণৰভা চলা গাঁও প্ৰধান আহিছোঁ আমি এতিয়া সেই গামোৰা শব্দটা কৈ আছে গামোৰা শব্দটা পানন্থাই নাজানে সি আৰু গামোৰা সি প্ৰশ্ন কমেণ্ট দিবা সি আৰু কিছুমানে কৈছে মোৰ বোলে তিৰি নহয় বোলে মোৰ পুখুৰী নহয় বোলে মোৰ ঘৰে নহয় ইহঁতে কমেণ্ট দিয়ে নেকি অলপ ভালকৈ শুধৰণি কৰি ল'ব লাগে নহ'লে আহক মোৰ ঘৰত মদে মাংস খাই যাওক মই গাজৰ এই চাব নাখাইছে কুকাৰৰ পৰা ভাত লৈছোঁ নিজে ৰান্ধিলোঁ নিজে কৰিলোঁ আৰু উপায়টো নাই কি কৰিবি আৰু এই পানী এয়া এইটো হৈ গ'লোঁ এতিয়া জোকটো আনিব লগা হৈছে নহয় এয়া এইটো হ'ল পাপৰ এইটো হ'ল ভিন্দি এইটো হ'ল আলু এইটো হ'ল ইয়া মাছ আছে শুকান মাছ তাৰপিছত এইটো সৰু মাছ এই জাল যে চুপিছিলোঁ মই এইটো সৰু মাছ এইটো হ'ল পটল একেলগে ৰান্ধিছোঁ আৰু যিহেতু মোৰ তিৰিটা আজি নাই বহি ৰুব গৈছে ৰবিবাৰ যে এইটো বহি ৰুব গৈছে আজি আৰু অকলে অ'কে খাই দি যাওঁ কাম খাই ঘৰৰ পৰা ৰাঙালোঁ যাওঁ